Hey guys, welcome to my channel. তো ৰাতিপুৱাৰ পৰা বিহুৰ কাম কাজ কৰি আজৰি হৈ এতিয়া 1:30মান বাজিল চাগে। তো এতিয়াহে আজৰি হ'লোঁ। তো এতিয়া গা পা ধুই আপোনালোকৰ লগত কথা পাতিব আহিলোঁ আৰু ৰাতিপুৱাৰ পৰা কামেই কৰিলোঁ, কিছু দেখুওৱা নহ'ল আপোনালোকক। তো চাই থাকক মোৰ ভিডিঅ'বোৰ। ৰাতিপুৱাৰ পৰা এগালমান কাপোৰ ধুলোঁ আৰু গোটেই ঘৰবোৰ চাফা কৰিলোঁ বিহুৰ কাৰণে। বিহুততো আমাৰ মানে যিমান যি হ'লেও চাফ চিকুণটো কৰিবই লাগে, কাৰণ বিহু। তো কৰিলোঁ, আপোনালোকক দেখুওৱা নহ'ল যেনিবা। তো কাপোৰবোৰ ধুই দিলোঁ, কাপোৰবোৰ একে চোতাল ভৰ্তি কাপোৰ মেলি দিলোঁ, কাৰণ আৰু 16-17 দিন পাছত মানে ৰ'দটো অলপমান দিছে। তো ধুই দিলোঁ, নহ'লে আগতেই ধোৱা হ'লে হয়। তো ধুই দিলোঁ, ধুই মেলি আপোনালোকৰ লগত ভাবিলোঁ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ আৰু মোৰ ভিডিঅ'বোৰ চাই থাকিব আৰু ভাল লাগিলে লাইক কৰিব আৰু কমেণ্টত জনাব মোৰ ভিডিঅ'বোৰ কেনে পায়, আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে আশা কৰোঁ আপোনালোকে মোক ছাপোৰ্ট কৰিব। তো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। গোটেই খিৰিকীৰ পৰ্দাবোৰ আৰু ঘৰবোৰ ঘৰটো ৰুমটো গোটেই চাফা কৰিলোঁ, গোটেই কাপোৰ কানি ধুই ল'লোঁ আৰু একদম খিৰিকীবোৰ উদং হৈ আছে। তো ধুই দিলোঁ আজি। তো চাই থাকক। আৰু মই বনাম আজি ভাপত দিয়া লাড়ু। কেনেকৈনো বনাওঁ আপোনালোকক দেখাম, আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টো শেষলৈকে। তো চাই থাকক। এই গুড়াখিনি দি মই ভাপত দিয়া লাড়ু বনাম আৰু এইখিনিত মানে মই অলপমান কেঁচা যে গুড়াৰ ভাপটো থাকে, সেইটোৰ কাৰণে মই কেৰাহীত অলপমান কেঁচা ভাপটো নোহোৱাৰ কাৰণে মই অলপমান ভাজি লৈছোঁ, ভাজি লৈ ঠাণ্ডা কৰি লৈছোঁ। তাৰপাছত ইয়াতে দিম নিমখ আৰু অলপমান চেনি। নাৰিকল থাকিলেতো বেছি ভাল হয়, নাৰিকল দি খালে বেছি ভাল হয় আৰু এনেও খাব পাৰি, খোৱাটো ভাল। তো চাই থাকক। এতিয়া দিছোঁ মই অলপমান আধা চামুচৰো অলপ কম নিমখ। তাৰ পাছত দিম চেনি। চেনিখিনি মই মিক্সিত মাৰি লৈছিলোঁ যাতে মিহলাব সুবিধা হয়। যেনেকৈ আমি আটা মাৰোঁ তেনেকৈ মাৰি গ'লেই হ'ল, আটাৰ নিচিনাকৈ এটা ডো বনালে হ'ল। তো অলপকৈ পানী দিব যাতে বেছি হৈ নাযায়। তো আৰু ইয়াতে পানী লাগিব, তো মই আৰু অলপ পানী দিওঁ। এটা পাত্ৰ ল'ব আৰু অলপমান মিঠাতেল নিদিব, মিঠাতেল দিলে একে সৰ্বনাশ, গোটেই মিঠাতেল গোন্ধাব। তো ইয়াতে অলপ ৰিফাইন অইল দি দিব আৰু এনেকৈ লগাই ল'ব যাতে আঠা খাই নাযায়। আৰু পানীতো বইল কৰা যায়, কিন্তু পানীত বইল কৰিলে লাড়ুবোৰ একদম বেয়া দেখি আৰু আঠা হয়। তো এনেকৈ বনাই চাবচোন, একদম চাফা হ'ব। তো এতিয়া মই এইবোৰ ইয়াতে দি লওঁ আৰু আপোনালোকক দেখাওঁ মই কেনেকৈ বনাওঁ, আৰু মোৰ ভিডিঅ'বোৰ চাই থাকিব আপোনালোকে। আৰু এই কেঁচা লাড়ুটি দিও বনা যায়, কিন্তু এই লাড়ু অলপমান ভাজি ল'লে মানে লাড়ুটো একদম নৰম হয়। তো এইটোৰ কাৰণে অলপ একদম বেছি নহয়, অলপমান কেঁচা ভাপটো যোৱালৈকে ভাজিব লাগে। তো এইখিনি মোৰ ৰেডি হৈ গ'ল। তো এতিয়া আপোনালোকক দেখাই আছোঁ। চাওকচোন কিমান ধুনীয়াকৈ হৈছে, এটা হৈ আছে। যেতিয়া পানীত দিওঁ তেতিয়া আঠা লাগি থাকে, কিন্তু ইয়াতে এটা হৈছে। আৰু এনেকৈ বনাবচোন, একদম চাফা হৈ থাকিব আৰু ধুনীয়া লাগিব দেখিবলৈ। তো এতিয়া মই আনি থলোঁ, আপোনালোকক দেখাওঁ। চফ্ট হৈছে আৰু
ক্লিন হয় আৰু যেতিয়া পানীত দিওঁ একেবাৰে আঠা লাগি থাকে আৰু বেলেগ একটা কালাৰ হয়। তো সেইটোৰ কাৰণে এনেকৈও বনাব। বিহু বুলি এনেই কুৰ্তা কেইটামান লৈছোঁ, কেইটামান নহয় 3টামান লৈছোঁ চাগে। তো এই এটা চিম্পুল, মই চিম্পুল কুৰ্তাবোৰ পিন্ধি খুব ভাল পাওঁ। চ' এই এটা চিম্পুল কুৰ্তা, এইটো হৈছে অলপমান চকলেট ৰেড, এনেকুৱা হোৱাইট সৰু সৰু হোৱাইট আছে এনেকুৱা। চ' এই এটা কুৰ্তা আৰু এই এটা চিম্পলত, চিম্পল কুৰ্তাবোৰ খুব ভাল পাওঁ। তো এইটো এটা কুৰ্তা, কেনেকুৱা লাগিছে ক'ব। এইটো এটা কুৰ্তা আৰু এইটো এটা কুৰ্তা, মই এনেকুৱা কালাৰবোৰ খুব ভাল পাওঁ। তো এইটো এটা কুৰ্তা, এই 3টা কুৰ্তা মই লৈছোঁ। ইয়াতে এনেকুৱা আনকমন ফুল আছে। তো এইটো এটা আৰু এইটো কালাৰ, এইটো গোল্ডেন কালাৰৰ। তো এনেকুৱা ডিজাইন আছে গোটেই কুৰ্তাটো এনেকুৱা। আৰু মই ৰাউণ্ড নেক খুব ভাল পাওঁ। তো এনেকুৱা, তো এইটো এটা আৰু এই এটা নাইটি, 2টা নাইটি লৈছোঁ মই। ঘৰত পিন্ধিব, কাম কাজ কৰিবলৈ অলপ সুবিধা হয়, কাৰণ মেখেলা চাদৰ পিন্ধি কাম কৰাটো অসম্ভৱ কথা। তো এইটো এটা আৰু এইটো এটা, এটা ইয়াৰে হাতকেইখন ভাল লাগিছে, কাৰণ হাতখন চুটি আৰু এনেকুৱা কুচ ডিজাইন দিছে। তো সেইকাৰণে ভাল লাগিল, লৈ আহিলোঁ। বিহুৰ কাৰণে এই 3টা হোৱাইট গেঞ্জি আনিছোঁ, কাৰণ বিহু বুলি ক'লে হোৱাইট গেঞ্জি মানে আৰু গামোচা লাগিবই। তো আনিছোঁ গেঞ্জি 3টা আৰু আনিছোঁ 2টা বেলেগ কালাৰৰ, মানে ঘৰত পিন্ধিবলৈ। এটা আৰু এটা, এই 2টা, এইটো আৰু এইটো ঘৰত পিন্ধিবৰ বাবে। আৰু ইয়াতে আছে ব্লাউজ আৰু পেটিকোট। এয়াই বিহুৰ বজাৰ, সৰুকৈ, ইমান বজাৰ কৰা নাই। তো এনেই অলপ দেখালোঁ আপোনালোকক। মোৰ ভিডিঅ'বোৰ যদি আপোনালোকক চাই ভাল লাগে, তেতিয়াহ'লে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিলৈ ইমানেই, বাই বাই।